দিনাক মই তোমাক এই বৰ্ডখনত কিছুমান গুটি থৈ দিছোঁ তাৰ পৰা তুমি যিকোনো এটা তোমাৰ মনৰ পছন্দ গুটি লোৱা আৰু তাত কিছুমান আখৰ আছে সংখ্যা আছে তুমি যিটো লোৱা তোমাৰ মনৰ পছন্দ মানে কিছুমান তুমি আখৰ দেখিছা এতিয়া তুমি এইটো লুডুগুটিৰ দৰে তুমি মাৰা লুডুগুটিটো বৰ্ডখনৰ ওপৰতে কৰিব লাগিব তলত পৰিলে নহ'ব আকৌ মাৰা কি পৰিল ৰ এতিয়া তুমি এনেদৰে আৰু দুবাৰ মাৰা আৰু প্ৰত্যেকবাৰে তুমি লিখি যাবা বৰ্ডত আৰু বৰ্ডত লিখি সেই তিনিটা আখৰৰ পৰা তুমি কিমান শব্দ বনাব পাৰা বৰ্ডত লিখিব লাগিব এতিয়া তুমি তিনিবাৰে কি কি পোৱা লিখি যাবা কি পৰিল আকৌ মাৰা ব এতিয়া ৰ ৰ ব এই তিনিটা আখৰৰ পৰা তুমি কিবা শব্দ বনাব পাৰিবানে লিখাচোন ৰ ৰ ব তিনিটা পালা হয় নহয় বেলেগ বেলেগকৈ লিখা ৰ তাৰপিছত কি পালা আকৌ ৰ পাইছিলা তাৰপৰা কি পালা ব এতিয়া তলৰ ৰ ৰকেইটা ৰ ব এই তিনিটা আখৰৰ পৰা তুমি এতিয়া শব্দ বনোৱা ৰ ব ৰ হয় নহয় ভেৰি গুড নেক্সট আৰু এটা বনোৱা মিনালে পাৰিছা তোমালোকে পাৰিবা নাই ছাত্ৰ ছাত্ৰীসকলক খেলৰ মাধ্যমেৰে শিকনৰে পদ্ধতিটো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যদি মই বনোৱা ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আমি থকা দেখি নোৱাৰিলে তোমালোকে কৰিব লাগিব হ'বনে দীপিকাও যাব লাগিব বৰ হ'ল হয় নহয় আৰু কিবা হ'বনে বৰ ৰব ৰবৰ ৰ ৰ হয়নে ভেৰি গুড নেক্সট কোন আহিবা আজি কোনো এটা গুটি লোৱা সেইটোতো খেলিলে বেলেগ ঠিক আছে লোৱা সংখ্যাও ল'ব পাৰা সংখ্যা গুটি আছে নহয় সংখ্যা গুটিকে লোৱা এবাৰ আমি সংখ্যা খেলিম লোৱা ছয় লিখা তিনিবাৰ মাৰিব লাগিব ছয় ছয় তাৰপিছত 6 নেক্সট আৰু এবাৰ মাৰা 5 আৰু 2 এতিয়া কোৱা 652 কিমান হ'ব এইটো সংখ্যাটো 652 কিমান হ'ব সংখ্যাটো কি বুলি ক'বা ভেৰি গুড হাত তালি